অই ঘনকান্ত খুৰা খুৰা কি কৰিছে হয় আৰে পিপ লৈ আহিলি কিয় আহিলি ক খুৰা আপোনালোকে বোলে ছাগলী কাটিব কালিলৈ কাটিম খাবি নেকি খামতো আকৌ সেইকাৰণেহে সুধিব আহিছোঁ আহিবি আকৌ তেনে কালিলৈ কিন্তু মাংস নিবলৈ আহিলে নহ'ব অলপ সহায় কৰি দিব লাগিব তেতিয়াহে বাৰু তোক অলপ মাংস সৰহকৈয়ে দিম হ'ব হ'ব খুৰা আপুনি চিন্তাই নকৰিব ঠিক আছে হ'ব বাৰু পিছে আৰু কোনে কোনে মাংস খায় কৈ দিবিচোন দেই আপুনি চিন্তাই নকৰিব আৰু আমাৰ পাৰ্টনাৰকেইটা আছেই নহয় আমি চবেই একেলগেহে খাম আকৌ 5 কেজিমান ল'ম আৰু হ'ব হ'ব খাবি এতিয়া যা ঠিক আছে খুৰা বাই বাই আপোনালোকে যদি ছাগলী মাংস খায় তেনে কালিলৈ আহিব খুৰা মাংস কাটিলে নে আমাক কিন্তু অলপ সোনকালে লাগিব দেই হলে তহঁতিও আহি পালেহি মাংস কাটি হ'ল খুৰা হাড় কেইডালমান দিছানে মই হলে চুপি খাই বৰ ভাল পাওঁ দেই দিছো হওক তাতে থৈ দিছো লৈ যা হৈ গ'ল মিনতি মন আমাৰ হৈ গ'ল খুৰা আমি যাওঁ দেই আপুনি লাগি থাকক যা বোপাইহঁত তহঁতৰ দিনত আমিও এনেকৈ ফূৰ্তি কৰিছিলোঁ বাৰু আহক কোনে কোনে ছাগলী মাংস খাব আহক লৈ যাওক আৰু ইউটিউবত চাই ধুনীয়া ধুনীয়া ৰেচিপি বনাই খাওক মই কিন্তু কেইডোখৰমান পুৰি খাম দেই খাবি ক মই কিন্তু হাড় কেইডালমান বেছিকৈ খাম হ'ব দে তহঁতে যি খাও খাবি মই মাংসবোৰ খাই দিম আৰু তই হাড় কেইডাল চুবাবি দেই মইতো জুঠাবোৰ খাম নেকি হা মই মাংসও খাম আৰু হাড়ও খাম খাবি সি ধেমালিহে কৰিছে মইতো পইচা দিছো হ'ব মন বান্দৰ খাবি কিন্তু আমি কোনোও নেদেখাকৈ খাম দেই নহ'লে আৰু মানুহ আহিলে খাবই নাপাবি মই হলে দিবলৈ নাই দেই মোৰ ভাগৰটো মোলৈ হ'বহে আমিহে পইচা দি আনিছো কিবা বল যাওঁ বল বোপাইহঁত তহঁতি ক'বালৈ যাও নেকি সেই ৰচোন তই মনে মনে থাক ককাইটি আমি মানে দোকানলৈ গৈছিলোঁ মায়ে বোলে সেই দাইল এপোৱা লৈ আন সেই তাইলৈকে লৈ আহিলোঁ আৰু হয় নেকি পিছে মাজনী তোমাৰ হাতত দেখোন মই সেই মাংসৰ টোপোলা যেনহে দেখিছোঁ নহয় খুৰা এইখিনি দাইলহে হয় মাংস নহয় আপুনি দেখাতহে ভুল বুজিছে এইখিনি দাইলে হয় ঠিক আছে খুৰা আপুনি যাওক আমি যাওঁ দেই যা বোপাইহঁত মই আকৌ ভাবিছিলোঁ টোপোলাটোত মাংস আছে নেকি বুলি দাইলহে আনিছ যা ভাল বাচিলোঁ দেই বুঢ়াই মাংস বুলি জনা হ'লে আমাৰ পিছে গ'ল হয় আৰু মাংসৰ ভাগ ল'লে হয় এইটো আকৌ ক'বই লৈছিলে নহয় মাংস হয় বুলি মইনো কি জানো আকৌ মাংস হয় কাৰণে মাংস বুলি ক'ব লৈছিলো হ'ব দে এতিয়া মাংস খাই কিন্তু বহুত ভাল লাগিলে দেই মোৰো ভাল লাগিলে মোৰ পেটটো ফুল হৈ গ'ল মৰিলো মিনতি তই মছলা অলপ বেছিকৈ দিলি নেকি মই হলে দিয়া নাই দেই তহঁতেহে দিছিলি মই হলে বেছি দিয়া নাছিলোৱে সিহে দিছিলে এতিয়া আকৌ আমাকে পাইছে বেছি লোভ কৰিলে এনেকুৱা হয় কি কলি তই মই লোভ কৰিছো তহঁতেও দেখোন দগৰ পুৰা খাই আছিলি তহঁতে লোভ কৰা নাই নেকি তইহে কৈছিলি মানুহে দেখিলে খাবলৈ বিচাৰিব মনে মনে লুকাই খাব লাগিব বুলি হ'ব তহঁত মনে মনে থাক বুজিলি ইমান ধুনীয়াকৈ সকলোৱে মিলিজুলি খালো আৰু এতিয়া তহঁতে কাজিয়া কৰিছ ভাল নালাগে এনেকৈ হ'লে মই আজিৰ পৰা তহঁতৰ লগত নাই দেই মই যাওঁ তহঁতে যি কৰ কৰি থাক নাযাবি মিনতি কিয় তহঁতৰ কাজিয়া শেষত কাৰ নাক ভগিলে আৰু কাৰ কাণ ছিগিলে সেইবোৰ চাবলৈ ৰৈ থাকোনে চৰি প্লিজ বেয়া নাপাবি তহঁতে আৰু নকওঁ মই এনেকৈ ময়ো আকৌ সেই খংটো উঠিলে ৰ'বই নোৱাৰো নহয় চৰি প্লিজ মিনতি বেয়া নাপাবি হ'ব বৈ এতিয়া ঘৰলৈ যাওঁ বল মোৰ পেটটো বিষাইছে মোৰ পেটটো কিবা এটা হৈছে বল আজি চবৰে পেট বেয়া হ'ল ঘৰলৈ যাওঁগৈ আৰু বহুত দেৰি হ'ল হে বন্ধু বান্ধৱীসকল
তোমালোকৰ কাৰ কাৰ বাৰু এনেকৈ ছাগলী মাংস খাই ভাল লাগে কমেণ্ট কৰি জনাবচোন। আৰু ধেমালিতে এনেকৈ বন্ধু বান্ধৱীৰ লগত কাজিয়া হৈ পাইছেনে? আৰু আকৌ এবাৰ কৈছোঁ, যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, তেতিয়াহে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। আজিলৈ তেনে বাই বাই।